নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাব লৈছোঁ স্পাইচি এগ কাৰী। এয়া মই কেৰাহীটোত মিঠাতেল অলপ লৈছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ আৰু তাত কাটি থোৱা পিঁয়াজখিনি এতিয়া দি দিছোঁ। পিঁয়াজখিনি ৰঙা পৰালৈ লৰাই থাকিব লাগিব। পিঁয়াজখিনিৰ লগতে অলপ আদা নহৰুখিনিও ভাজি ল'ম। পিঁয়াজখিনি আৰু আদা নহৰুখিনি ভাজা হৈ গৈছে। এতিয়া আমি মিক্সি গ্ৰাইণ্ডাৰ এটাত ল'ম আৰু পেষ্টটো বনাই লওঁ। এয়া আমাৰ পেষ্টটো ৰেডি হৈ গৈছে। এতিয়া আমি পিঁয়াজ ভাজা তেলখিনিয়ে লৈ লৈছোঁ। তাত কণীকেইটা ভালদৰে ভাজি লওঁ। কণীকেইটা ধুনীয়াকৈ ৰঙা পৰালৈ ভাজি ল'ম। লগতে অকণমান নিমখ আৰু অকণমান হালধি দি দিম। দি পেলাই কণীকেইটা ধুনীয়াকৈ লৰাই দিম। কণী ভজা হৈ গৈছে। এতিয়া তেলখিনি বইল কৰি লোৱা আলুখিনি ভাজি লৈছোঁ। এতিয়া বনাই থোৱা পেষ্টখিনি আলুখিনিৰ লগতে একেলগে ভাজি লওঁ। তাৰপিছত মছলাখিনি দি দিছোঁ। জিৰা, ৰেড চিলি পাউডাৰ, এতিয়া গোটেইখিনি একেলগে ভালদৰে লৰাই লৈছোঁ। গেছটো অলপ ল' ফ্লেমত ৰাখিব। মিশ্ৰণটো ধুনীয়াকৈ ভাজিব লাগিব, তেতিয়াহে সোৱাদ উঠিব। কণীকেইটা ভাজোঁতে অলপ নিমখ আছিলেই, সেইকাৰণে মই অলপ নিমখ দিছোঁ। লগতে হালধিও দি দিছোঁ। দি মিশ্ৰণখিনি আকৌ ভালদৰে লৰাই দিছোঁ। লগতে মিক্সি গ্ৰাইণ্ডাৰটোত লৈ লোৱা পেষ্টখিনি পানীৰে সৈতে মই দি দিছোঁ। দি ভালকৈ লৰাই দিছোঁ। এতিয়া মই পেষ্টখিনিত অলপ পানী দি দিছোঁ আৰু লৰাই দিছোঁ। এতিয়া মই কণীকেইটা ইয়াতে দি দিম। দি আকৌ ভালদৰে লৰাই দিম। মছলাটো যাতে কণীকেইটাৰ ভিতৰত সোমাই যায়। এয়া আমাৰ ৰেডি হৈ গ'ল স্পাইচি এগ কাৰী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।